নমস্কাৰ ইউটিউব। আজি অসমীয়া এপ্লিকেশ্যন দুটা লৈ আহিছোঁ আপোনালোকৰ কাৰণে, যিকেইটা প্লে' ষ্ট'ৰত পাব আৰু বহুত প্ৰয়োজনীয়। এইকেইটা মানে মোৰ কাৰণে প্ৰয়োজনীয়, বহুত দিনৰ পৰা ব্যৱহাৰ কৰি আছোঁ। আপোনালোকৰ কাৰণেও প্ৰয়োজনীয় হ'ব পাৰে, চাই লওকচোন এবাৰ ভিডিঅ'টো। প্ৰথমটো হৈছে অসমী আৰু দ্বিতীয়টো হৈছে এছামিছ কেলেণ্ডাৰ, অসমীয়া কেলেণ্ডাৰ। এইটোৰ ভিতৰত আপোনালোকে সম্পূৰ্ণ বন্ধ, তিথি, কোনদিনা কিহৰ বন্ধ আছে, কৃষ্ণপক্ষ, শুক্লপক্ষ, অমাৱস্যা কোনদিনা আছে, পূৰ্ণিমা কোনদিনা আছে, গোটেইবোৰ পাব ইয়াতে। আৰু সূৰ্য উদয় কেতিয়া হৈছে, সূৰ্য অস্ত কেতিয়া হ'ব দিনটোত, আৰু ইয়াত কোনদিনা কি বন্ধ আছে, কোনদিনা কি তিথি আছে, গোটেইখিনি পাব ইয়াতে। এইটো মোৰ বোধেৰে এইটো প্ৰয়োজনীয় হয়, আৰু আপোনালোকৰ যদি প্ৰয়োজন বোধ কৰে এইটো ল'ব পাৰে। অসমীয়া এপ্লিকেশ্যন আৰু সঠিক বস্তুবোৰ দেখায়। আৰু মোৰ স্ক্ৰীণত যে আহি আছে 1 আহাৰ 1427 ভাস্কৰাব্দ, এইটো আনিবৰ কাৰণে কি কৰিব লাগিব সেইটোও কৈ আছোঁ মই। এই যে ওপৰত আহি আছে সময় আৰু তলত অসমীয়া তাৰিখ, অসমীয়াতে বাৰ আহি আছে, সেইটো আনিবৰ কাৰণে স্ক্ৰীণত অলপ সময় টিপি ধৰক। কাষত উইডগেট বুলি আছে, তাতে যাব, যাই অসমীয়া কেলেণ্ডাৰখন ডাউনলোড দিয়াৰ পিছত, ইনষ্টল দিয়াৰ পিছত এনেকৈ টিপি ধৰিব। ইয়াতে যি ধৰণৰ ষ্টাইলত লাগে আপোনালোকে ইয়াৰ পৰা লৈ ল'ব পাৰিব। এইটো ছেট কৰিবৰ কাৰণে ইয়াতে ক্লিক কৰি দিয়ক, আহি গ'ল। ইয়াৰে ৰঙো সলাব পাৰে আপোনালোকে। এইটো ইতিমধ্যে অসমীয়া এই ওপৰতটো দিয়া আছে, সেইকাৰণে ডাবল নাযায়। এয়া চাওক, এনেকৈ আপোনালোকে ছেট কৰিব পাৰিব। আৰু ইয়াৰ পিছত দ্বিতীয় এপ্লিকেশ্যন এটা আছে অসমী বুলি, অসমীয়া ডিক্সনাৰী হয় এইখন। মোৰ নিচিনা যিমানবিলাক ইংৰাজীত চোকা মানুহ আছে, ল'ৰা ছোৱালী আছে, সেইবিলাকৰ কাৰণে বিৰাটেই প্ৰয়োজনীয় এইটো। ইংৰাজীত যিবিলাক চোকা, সিহঁতে অসমীয়াৰ পৰা ইংৰাজীত ট্ৰেঞ্চলেট কৰিব পাৰিব, আৰু ইংৰাজীৰ পৰা অসমীয়াত, মই এইটো উদাহৰণস্বৰূপে পানী লিখিম, অসমীয়াত পানী লিখিম, ইংৰাজীতো লিখিব পাৰে। টাইপ ইন ইংলিছ ওপৰত আছে, PANI বুলি লিখিলে পানী আহি যাব। ইয়াতে পানীৰ ট্ৰেঞ্চলেশ্যন, ৱাটাৰ, আৰু তলত কিবা কিবি আছে, এইটো উদাহৰণৰ কাৰণে দেখাই দিছোঁ মই। এইবিলাক এসোপামান শব্দ আহি যায় তলত, আপোনালোকে চাব পাৰিব। আৰু এতিয়া ইংলিছৰ পৰা অসমীয়া কিবা এটা ইংৰাজী ৱৰ্ড যদি, শব্দ যদি বুজি নাপায়, তেতিয়াহ'লে ইয়াতে ইংৰাজীত লিখি দিয়ক। মই ৱাটাৰ লিখি দিছোঁ, উদাহৰণ চাৰ্চ কৰি দিলোঁ, ৱাটাৰ, পানী আহি গ'ল। তাৰপিছত তলত আৰু কিমান কি বিভিন্ন ধৰণৰ আছে এটা শব্দৰে অৰ্থ। এইটো বোধহয় অদ্ভুত ভিডিঅ' পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব, লাইক গোটেই কৰিব আৰু। ধন্যবাদ।